Hi guys, welcome to my YouTube channel অসমীয়া পোৱালি। আজি মটৰ ব্লগিং কৰিম বুলি ভাবিছোঁ। প্ৰথম ফাৰ্ষ্ট ষ্টাৰ্ট দিছোঁ আজি মটৰ ব্লগিঙৰ ইউটিউব চেনেল খুলিছোঁ আজি। ভাল কৰিলে লাইক চেনেল ছাবস্ক্ৰাইব কৰিব, কমেণ্ট এটা জনাই দিব। আজি প্ৰথম এনেই আমি দুটা ল'ৰা চুপান্দা মই আহিছোঁ। আজি এনেই অলপ মটৰ ব্লগিং ফাৰ্ষ্ট কৰি চাম বুলি ভাবিছোঁ। চাওক আজি ফুৰিব যাম, এখন বাইক দেখাই দিয়া। আজি এখন বাইকে যাম TVS-ত। আজি এনেই গাঁও অলপ ফুৰাই আপোনাক দেখাম কেনেকুৱা আমাৰ গাঁও। পানীতোলা আৰু গন্ধিয়া গাঁও বুলি কয়, এইটো জলপনি এইফালে এনেকৈ পাম যাম আমি। মাতটো ক'ব দেই আমাৰ TVS-খনক কেনেকৈ ভাল লাগে, দেখাই যাম আপোনাৰ ভাল চিনাৰী দেখাম, চাই দেখাওক। আমি দলং দেখাম বুলি কৈছোঁ আপোনাক। এই দলংখন আমাৰ এইবিলাক অকণমানিকৈ দলংখন আছে। এইডোখৰ মানে বালিজান পামগৈ আৰু বালিজান নাপাবগৈ, এখন চেতিয়া পূজা বুলি কয়, চেতিয়া পূজা পাম। আপোনাক দেখাই যাম আৰু কৰিলে ক্ষমা কৰিব, দি থাকিম ভালকৈ, আমি চেষ্টা কৰিম ভালকৈ। প্ৰথম ব্লগিং দিছোঁ আপোনালোকক। চব আৰম্ভ কৰিলোঁ, এডোখৰ পৰাই দেখালোঁ। যেতিয়া আহিছে কাম কৰিছিলোঁ আমাৰ ৰাস্তাত, সেইকাৰণে এডোখৰ পৰা দেখালোঁ, বেয়া নাপাব। এইটো আমাৰ চেতিয়া পথাৰ, ধুনীয়া চেতিয়া পথাৰ, চাবুৱা চেতিয়া পথাৰ বুলি কয় এডোখৰ। আহিব এডোখৰ আমাৰ ওচৰতে আমাৰ এটা বৰনাং বুলি কয়, এয়া আমাৰ ঘৰ। এখন চেতিয়া পথাৰ, চেতিয়া পথাৰ গাঁও এইবোৰ ইয়াত। আৰু অলপ আগত আছে দলং, ভাল ধুনীয়া দলংখন পাম। দলংখন আপোনাক লৈ যাম। এডোখৰ আমি এডোখৰ ফাটি দিছোঁ, এডোখৰ আমাৰ আগৰ পৰা দেখাইছোঁ আপোনাক, বেয়া নাপাব। এডোখৰ মানে বহুত বেয়া নাপালোঁ, আমাৰ অকণমান আগৰ পৰা দেখাইছোঁ। আৰম্ভ কৰিলোঁ এইটো চেতিয়া পথাৰ নামঘৰ, এইটো নামঘৰ হয় চেতিয়া পথাৰ। আগত পাম, ফিল্ড পাম, এইবোৰ পাম, আমি দলং পাম। দলং ভিডিঅ'টো স্কিপ নকৰিব গাইজ, প্লিজ স্কিপ নকৰিব, চাই থাকক ভালকৈ, ভালকৈ চাই থাকক, ভালকৈ চাই থাকক গাইজ। এখন স্কুল, হাইস্কুল, এখন হাইস্কুল বুলি কয়, ক্ষমা কৰিব। এখন LP স্কুল আছিলে, এখন হাইস্কুল চেতিয়া পথাৰ, চেতিয়া পথাৰ হাইস্কুল বুলি কয় এখন। এডোখৰ হাইস্কুল, এডোখৰ আমাৰ চেতিয়া পথাৰ ফিল্ড, এডোখৰ ফিল্ড হয়। সেইডোখৰ অকণমান আগত গৈ লওঁ, অকণমান আগত গৈ দলংখনৰ পৰা কৈ আছোঁ আমি। গাইজ চাওক, আমি পালোঁহি। এইডোখৰ নেদেখালোঁ, এইডোখৰ এনেই গৰু চৰু আছেতো, এইডোখৰ আপোনাক নেদেখিলোঁ। আমি অকণমানি আগত দেখোঁ যে জলপনীয়া বাগান, আমাৰ জলপনীয়া মানে পানীতোলা বাগান বুলি কয় এইডোখৰ। আমাৰ আপোনাক দেখাম, অলপ চাই থাকক। আমাৰ এইটো আমাৰ গাঁও। আৰু দেখাম, দলং চলং পাই যাম আমি। এডোখৰ পিছত আমি আকৌ আৰম্ভ কৰিম। এডোখৰ চাওক, এডোখৰ পিছত কৰিম আমি আগৰ পৰা দেখালোঁ গাইজ। অকণমান ইয়াত ৰখি দিয়া, এইবোৰ দেখিছ চাওঁ দেখা। ইয়াত অকণমান দেৰি ৰখি লওঁ আমি। চুপান্দা এফালে চাই দিবা নি? এইটো আমাৰ চুপান্দা বাইক চলোৱা মানুহটো। এইডোখৰে আমি এফালে আহিলোঁ চুপান্দা, এনেই আপোনাক গাঁওখন দেখাবলৈ। আমি দেখাই থাকিম, ভালকৈ দেখাই থাকিম। এইডোখৰ স্কিপ নকৰাকৈ চাই দিব ভালকৈ দেই গাইজ। একদম লাইক কমেণ্ট ধুনীয়াকৈ কৰি দিবা, ধুনীয়া ব্লগ, প্ৰথম ব্লগ।
ব্লগ দিছোঁ, প্ৰথম ব্লগ। চেতিয়াপথাৰ দলং, এইখন দলং চেতিয়াপথাৰ। আমি নৰখোঁ ইয়াত, আগৰ ৰখিম আৰু এখন দলং পাম চাবুৱা দলং, এইডোখৰ পাম চাবুৱা ৰাস্তাত যোৱা। এইডোখৰ আপোনাক দলংখন ৰখাই ধুনীয়াকৈ দেখাম। এখনো দলং, চেতিয়াপথাৰ দলং। বলক চাই থাকক গাইজ ধুনীয়া পৰিৱেশত। গৰম গাইজ, বহুত গৰম লাগিছে আজি বহুত গৰম পৰিছে। চোপা নাই, গৰম কেইটা পৰিছে আজি, কিবা এটা কৈ দিয়া এনেকৈ। গৰমটো আজি বহুত গৰম পৰিছে। এতিয়া ৰাস্তাবোৰ কাম কৰি আছে, ইমান কষ্ট কৰিছে ৰাস্তাবোৰ, ইমান কাম কষ্ট কৰিছে ন, সেই বুজি পাইছে। ইমান ৰ'দত আমি বাৰু এনেকৈ ব্লগিং বনাইছোঁ, তাক কৈছোঁ আমি এনেকৈ কৰিছোঁ, এইবোৰ ইমান কষ্ট কাম কৰিছে, ইমান খেতি বুজি পাইছে ন গাইজ, বহুত কষ্ট এইবোৰ কাম কৰিবলৈ। আমাৰ দেউতাই আনি ধুনীয়া পঢ়াইছে, আমি এনেকৈ ডাঙৰ মানুহ এনেকৈ ইউটিউব চেনেল খুলিছোঁ গাইজ, আপোনালোকৰ আশীৰ্বাদত। ছাবস্ক্ৰাইব, লাইক কৰি দিব, কিবা কমেণ্ট এটা কৰি দিব গাইজ, ছাপোৰ্ট কৰি থাকিব আমাক। বেয়া হ'লে মানে কমেণ্টত জনাব। কমেণ্ট জনালে আমি ভালকৈ কৰি যাম আগলৈ গাইজ। আমি অকণমান আগত দেখাছোঁ আপোনাক গাইজ, বলক আকৌ চাওক গাইজ, গাইজ অলপ স্পীড চলাইছোঁ, বেয়া নাপাব। অলপ স্পীড চলাইলোঁ, বেয়া নাপাব অকণমান। তাৰপৰা আৰম্ভ কৰি দিছোঁ, চাই থাকক গাইজ, এখন চাবুৱা যায়, চাবুৱা গৈ এখন আমাৰ এইবোৰ এইফালে যায় ৰঙাইটিয়া আৰু ধেৰ জেগা যায়, টেঙাখাত এইফালে যায়। এইফালে আমি চাবুৱা এনেকৈ ঘূৰিম, আপোনাক দেখাম। ইয়াত লগ দিছোঁ অলপ গাইজ, চাওক এইটো চাবুৱা ফালে যায়, চাবুৱা এখন দলং দেখিছে গাইজ, এখন দলংখন পালোঁ আমি। দলংখনৰ আপোনাক আজি চাবুৱা দেখি নাযাওঁ, তথাপিও আমি আপোনাক গাঁৱে ঘূৰাম, দেখিছে গাইজ। মুখখন নাই দেখা, বেয়া নাপাব, ৰ'দ মানে বহুত পৰিছে। ইটা ভেটা, সেইফালে ইটা ভেটা দেখিছ, এইটো আমাৰ ডাঙৰ ইটা ভেটা এখনেই আছে চাবুৱা, এখন ইটা ভেটা এইটো দেখিছে গাইজ। এখন ডাম্পাৰ গৈ আছে ইটা ভেটা, টেংকাৰ অইল গাৰ্ড আছে ন, অইল এইফালে গৈছে ইণ্ডিয়া। এতিয়া আমাৰ চাবুৱা দলং, এইখন ইটা ভেটা গাইজ। আমি অলপ আপোনাক আকৌ দেখাম, চাই থাকিব, স্কিপ নকৰিব। আমি আকৌ দেখাম এইডোখৰ, আমি এইডোখৰ বলক গৈ থাকোঁ, আমি দেখাইছোঁ অলপ। তাৰপৰা আৰম্ভ কৰি দিছোঁ, চাই থাকক গাইজ, এইখন চাবুৱা যায়, চাবুৱা গৈ এখন আমাৰ এইবোৰ এইফালে যায় ৰঙাইটিয়া আৰু ধেৰ জেগা যায়, টেঙাখাত এইফালে যায়। এইফালে আমি চাবুৱা এনেকৈ ঘূৰিম, আপোনাক দেখাম। ইয়াত লগ দিছোঁ অলপ গাইজ, চাওক এইটো চাবুৱা ফালে যায়, চাবুৱা এখন দলং দেখিছে গাইজ, এখন দলংখন পালোঁ আমি। দলংখনৰ আপোনাক আজি চাবুৱা দেখি নাযাওঁ, তথাপিও আমি আপোনাক গাঁৱে ঘূৰাম, দেখিছে গাইজ। মুখখন নাই দেখা, বেয়া নাপাব, ৰ'দ মানে বহুত পৰিছে। ইটা ভেটা, সেইফালে ইটা ভেটা দেখিছ,
এইটো আমাৰ ডাঙৰ ইটা ভটা এখনে আছে চাবোৱা এখন ইটা ভটা এইটো দেখিছে গাইছ এখন ডাফা গৈ আছে ইটা ভটা টেংকাৰ অইল গাৰ্ড আছে ন অইল এইফালে গৈছে অইল ইণ্ডিয়া এতিয়া আমাৰ চাব গ'লং এখন ইটা ভটা গাইছ আমি অলপ আপোনাক আকৌ দেখাম চাই থাকিব স্কিপ নকৰিব আমি আকৌ দেখাম এইডোখৰ আমি এইডোখৰ ব'লক গৈ থাকোঁ আমি দেখাইছোঁ অলপ আমি ইয়াতে সামৰিম বুলি ভাবিছোঁ আৰু নেযাওঁগৈ আৰু ক'ৰবাত নেদেখাওঁ আজি ফাৰ্ষ্ট ব্লগিং এনেকৈ আৰু অকণমানকৈ বনালোঁ ভাল হ'লে লাইক ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা কৰিব ধুনীয়া আছে আৰু স্কিপ নকৰা ভালকৈ চাই দিব ভিডিঅ'টো বেয়া আৰু ভালকৈ চাব এইটোৱে কৈছোঁ থেংক ইউ